নমস্কাৰ বন্ধুসকল, সকলোকে পুনৰবাৰ আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি এনেকুৱা এটা বিজনেছ আইডিয়া আপোনালোকৰ বাবে লৈ আহিছোঁ আৰু ময়ো কৰিবলৈ গৈ আছোঁ, যিটো ফিউচাৰত প্ৰফিটেবল বিজনেছ হ'ব পাৰে। তো বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো বন্ধুসকল, আপোনালোকে জানেই যে মই এই চেনেলত ফাৰ্মিং টিপছ, বিজনেছ আইডিয়া ৰিলেটেড ভিডিঅ'সমূহ লৈ আহি থাকোঁ। কিন্তু এতিয়াৰে পৰা আপোনালোকে এই চেনেলত পাব ডেইলি লাইফ ট্ৰেভেলিং ব্লগ, মানে একেবাৰে মিক্সড কণ্টেণ্ট, ফাৰ্মিং। আৰু আজি আমি কথা পাতিবলৈ গৈ আছোঁ এনেকুৱা এটা ফাৰ্মিং বিজনেছ যিটো ইন ফিউচাৰত এটা ভাল ইনকাম চ'ৰ্চ হ'ব পাৰে, আৰু যিটো ময়ো কৰিবলৈ গৈ আছোঁ। সেইটো হৈছে গট ফাৰ্মিং, মানে ছাগলী পালন। ছাগলী পালনৰ ডিমাণ্ড বৰ্তমান সময়ত বহুত বাঢ়ি আছে। তো সেইটো কাৰণে ছাগলী পালন শিকিবলৈ হ'লে মই এজনী ছাগলী লৈ আহিছোঁ। কাৰণ ছাগলী পালন কৰাৰ আগত আমি ছাগলী পালন শিকিব লাগিব। তো সেইটো কাৰণে শিকিবৰ বাবে মই এজনী ছাগলী আনিছোঁ, আৰু ছাগলীজনী আনিলোঁ। এতিয়া মই শিকি আছোঁ, কথাখিনি লাহে লাহে শিকি আছোঁ যে কেনেকৈ ফিডিং কৰিব লাগে, কেনেকৈ কেয়াৰ ল'ব লাগে, আৰু কেনেকৈ আমি প্ৰফিট জেনেৰেট কৰিম, সকলোখিনি আমি শিকি আছোঁ। তো আপোনালোকে মোৰ এই চেনেলটোত পাব একেবাৰে ৰিয়েল এক্সপিৰিয়েঞ্চ, কোনো ফেক নলেজ নহয়, একেবাৰে ৰিয়েল এক্সপিৰিয়েঞ্চ। মই যি শিকিম সেয়া আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। তো যদি আপোনালোকে ইন ফিউচাৰত ফাৰ্মিং বিজনেছ বা কোনো বেলেগ ধৰণৰো হওক স্মল বিজনেছ যদি আপোনালোকে কৰিব বিচাৰে, তেনেহ'লে আপোনালোকৰ বাবে আমাৰ এই জাৰ্ণিটো হেল্পফুল হ'ব। আৰু যদি আপোনালোকৰ এই জাৰ্ণিটো ইণ্টাৰেষ্টিং যেন লাগিছে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি আপুনি আমাৰ চেনেলটোত নতুন আহিছে, আৰু লগতে কমেণ্ট কৰিব যে নেক্সট ভিডিঅ' আপোনালোকে কিহৰ ওপৰত বিচাৰিছে। তো আজিলৈ আহিছোঁ, বাই বাই, টেক কেয়াৰ।